নমস্কাৰ, মই শান্তনু। প্ৰথমখন বিয়াঘৰ পাই ৰাজদীপৰ বস্তুকেইটা দি তেল ডিপু পালোহি। তেল ভৰাই আহিলোঁ বাসুদেৱ থানলৈ বুলি। বাসুদেৱ থানৰ সন্মুখত বাসুদেৱ ছত্ৰধৰলৈ ৱেইট কৰিলোঁ। শিল, ইটা, পকা ৰাস্তাই আহি বিয়াঘৰ পালোহি। পানী তুলিবৰ বাবে নৈ ঘাটলৈ আহিলোঁ। কঁকাল বিষত ভালদৰে খোজকাঢ়িব নোৱাৰা আইতাজনী নাতিনীয়েকৰ মৰমে তললৈ আহিবলৈ শক্তি দিলে। আহি পানী তোলাৰ কামত লাগি গ'ল। আহি কইনাক গা ধুৱাবলৈ আনিলে। এইটো দৰা বোলে ৰাইজ। দৰাই ঢোলতাল বজাই আছে। মাহ হালধীয়া কইনাক গা ধোৱাৰ পাছতে মই ফটো মৰাত লাগি গ'লোঁ। কইনাক দাঙি আনি সমাজত সজোৱাত লাগি গ'ল। প্ৰায় 1:30মান বজাত কইনাক মেকআপ কৰিবলৈ লৈ গ'ল। মেকআপ আৰ্টিষ্ট ডেনি পাচনি, মায়া দত্ত আৰু ফটোগ্ৰাফাৰ শান্তনু গগৈৰ সৈতে এয়া আজিৰ কইনা ঋষিতা গগৈ। মেকআপ কৰি কইনা অহাৰ পাছতে ভিৰ লাগি গ'ল। তাৰ মাজতে 3টা প্ৰজন্মক ফটো মাৰি ল'লোঁ। মানে এনায়েক, মাক আৰু কইনাৰ কথা কৈছোঁ ৰাইজ। মানুহৰ অলপ ভিৰ কমাত বাহিৰত কইনাক ফটো মাৰিবলৈ লৈ গ'লোঁ। কইনাৰ চুলিকেইডাল অলপ খেলিমেলি হৈ আছিল। সেইবাবে নিজেই ঠিক কৰি ল'লোঁ। কাষতে পোৱালীকেইটাই বম ফুটাই আছিল। আইতাক নাতিনীয়েকৰ ফটো মৰাৰ পাছতে জীয়ৰী সমাজখন বহিলে। আমিও আহিলোঁ ভাত খাবলৈ। আহিয়ে এবাৰ খাইছিলোঁ দেই ৰাইজ। ভিডিঅ' কৰাহে নহ'ল। সেইবাবে এইবাৰেই দেখালোঁ। খোৱাত আছিল ছাগলী মাংস, মাছ আৰু কিবাকিবি। একেবাৰে শেষত বাইদেউ আৰু কইনাৰ লগত ময়ো ফটো এখন মাৰি ল'লোঁ। তাৰ পাছতে বাসুদেৱ লাগি গ'ল বস্তুবোৰ সামৰাত। বস্তুবোৰ লৈ ঘৰলৈ আহিলোঁ। বাৰু আজিলৈ ইমানেই। পুনৰ লগ পাম। এইখিনি মৰ্টন কোনে দিলে? কোপা ল'লা? কোনজনী পাপা ল'লা? মোক আৰু এটা দিবা নেকি তুমি? নিদিয়া? এইটো লাগিব নেকি তোমাক আকৌ? লৈ লোৱা। বাই বাই।